বিয়া পাতিব বিচাৰিছে নেকি? কাল পঞ্জিকা দিন বাৰ চন বাদ দিয়ক, চিধা বয়স উলিয়াই আহক। আমাৰ শৰীৰটো ভগৱানে এই ধৰণে নিৰ্মাণ কৰিছে যে 22ৰ পৰা 30 বছৰৰ ভিতৰতে আমি সন্তান জন্ম দিব লাগে। গতিকে যিসকলে বিয়া কৰোৱা নাই সোনকালে বিয়া পাতি ল'ব, ঠিক আছে? জুবিন গাৰ্গে বিয়া কেতিয়া পাতিব লাগে সেয়া বিহু গীতেৰে বুজাইছিল, কিন্তু মুখ্যমন্ত্ৰীয়ে এইবাৰ ভাষণত ব্যাখ্যা কৰি বুজাইছে কেতিয়া বিয়া পাতিব লাগে। উপযুক্ত সময় হৈছে 22ৰ পৰা 30 বছৰৰ ভিতৰত আমি সন্তান জন্ম দিব লাগে, না কমত না ডাঙৰত। পিছে হঠাৎ মুখ্যমন্ত্ৰীৰ মুখত এই বিবাহৰ প্ৰসংগ কিয়? কাৰণ বাল্য বিবাহৰ বিৰুদ্ধে অসম চৰকাৰ অতিকে কঠোৰ হৈছে, যাৰ বাবে জনতাক সজাগ কৰাৰ উদ্দেশ্যে কলাক্ষেত্ৰত নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে ক'লে বিবাহৰ সময়ৰ কথা। যে মই এইকেইদিন কৈ আছো যে বাল্য বিবাহ বন্ধ হ'ব লাগে, সৰুত ছোৱালী মা হ'ব নালাগে, কিন্তু বেছি ডাঙৰ বয়সতো মা হ'ব নালাগে। তেতিয়াও কমপ্লিকেশ্যন হয়, কাৰণ যেনেকৈ সৰুত জন্ম দিওঁতে কমপ্লিকেশ্যন হয়, 28, 30, 35 বছৰৰ বাচ্চা জন্ম দিলেও কমপ্লিকেশ্যন হয়। গতিকে উপযুক্ত সময় হৈছে 22ৰ পৰা 30 বছৰৰ ভিতৰত আমি সন্তান জন্ম দিব লাগে, না কমত না ডাঙৰত। মুখ্যমন্ত্ৰীৰ মন্তব্য শুনিয়েই বদৰুদ্দিন আজমলেও ক'লে বন্ধ হ'ব লাগে বাল্য বিবাহ, উপযুক্ত সময়তহে আবদ্ধ হ'ব লাগে বিবাহ পাশত। আমি মোল্লা মানুহ, আমি যেতিয়া চোখ বন্ধ কৰোঁ না, কিছু ওপৰৰ কথাও দেখি পাওঁ, ইসকলে নাপায়। আমি যিটো আজি ক'ম ইসকলে কালি ক'ব, পৰহি ক'ব। কেইবাটা ছোৱালী মুছলমান কম বয়সত বিয়া দিছে, দেখি মোৰ চকুৰ পৰা পানী ওলাই গৈছে। 14 বছৰৰ ছোৱালী, ওৰত কাষতে এটা ল'ৰা বা ছোৱালী বাচ্চা হৈছে, আৰু 1 বছৰ পিছত আৰু এজন হৈ যাব। এই মানুহজন ক'ত থাকিব, কি হ'ব? সেইটো কাৰণে ভৱিষ্যতত বাচ্চা পয়দা কৰা থাকি বেছি ইসকলৰ শিক্ষাৰ চিন্তা কৰিব লাগে। ব্যুৰো ৰিপৰ্ট NT24।